নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভাল আছে। মই সকলো বিশ্বাসত ভাল। আমি বৰ্তমান গহপুৰৰ শ্বহীদ নগৰী তাত অন্তৰ্গত যি মিণ্টুঘাটৰ পিকনিক ষ্ট'ৰত আহিছোঁ আৰু চবৰে মন যায় যে ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে পিকনিক খাব যাওঁ, ঘৰৰ পৰিয়াল তথা আত্মীয়ৰ লগত মিলি পেলাই পিকনিক ষ্ট'ৰলৈ যাম, বাহিৰত মিলি পেলাই খাম। সেই পিকনিক ষ্ট'ৰখনত আমি আহিছোঁ। আজি দেখিয়া গৈছে মিণ্টুঘাটত অতি ধুনীয়াকৈ, ইমান ধুনীয়া মানে ইমান ভাল লগা, ইমান মৰম লগা সৰিয়হ ফুলবিলাক ফুলি আছে। সেয়েহে আমি দেখাব বিচাৰিছোঁ সৰিয়হ ফুলবিলাক, আৰু লগত মোৰ পিছফালে গোটেই মহে আৰু আমি যিটো ভিডিঅ' কৰিব আহিছিলোঁ, সেই ভিডিঅ'খিনি কৰাৰ পাছত মোৰ মনত পৰিলে যে মোৰ ইউটিউব চেনেলখনত মই এটা বন্ধুসকলক ব্লগ দিব মই বিচাৰিছিলোঁ, আৰু সেই ব্লগখন আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। আৰু এই ভিডিঅ'খন আপোনালোকে অন্তিম সময়লৈকে চাই থাকিব। ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব, সমগ্ৰ কৰি দিব। বাই বাই, টাটা গাইছ। ভাল পাওঁ জানানে।